আৰু ফ্ৰেণ্ডছ আপোনালোকক পাৰ্ট 1ত দেখুৱাইছিলোঁ গুৱাহাটী মানে ঘৰৰ পৰা একদম গুৱাহাটী এয়াৰপৰ্টৰ পৰা লক্ষ্ণৌলৈ আৰু এইখনেই লক্ষ্ণৌ হৈছে আৰু জীৱনত প্ৰথম এক্সপিৰিয়েঞ্চ একদম সঁচাটো কৈছোঁ আপোনালোকক আৰু ৰিয়েল ঘটনা ক'ব লাগে ফ্লাইটত প্ৰথম এক্সপিৰিয়েঞ্চ সুন্দৰ অনুভৱ আৰু আপোনালোকেও সুন্দৰ অভিজ্ঞতা পালন কৰক জীৱন দুদিনীয়া লাইফ ইজ ভেৰি শ্বৰ্ট বাকী যিয়ে নহওক আৰু এইটো হৈছে পাৰ্ট 2 আপোনালোকে চিৰিজ টাইপত চাই থাকিব পাৰিব কাৰণ আমি দুজনে ওলাইছোঁ কেদাৰনাথ নাজানো ভগৱানে কি কৰে কাৰণ উত্তৰাখণ্ডৰ যিটো চিটুৱেশ্যন বৰ্তমান বহুত বেছি বেয়া হৈ আছে আশা কৰিছোঁ ভগৱানে আপোনালোকে আমাৰ কাৰণে অলপ প্ৰাৰ্থনা কৰিব অলপ দোৱা কৰিব যাতে আমি ভালকৈ একদম যেনেকৈ যাম তেনেকৈ ঘৰ উভতি আহিব পাৰোঁ এইটো পাৰ্ট 2 দিছ ইজ লক্ষ্ণৌ টু দেৰাদুন এইটো আপোনালোকে দেৰাদুন একদম ঋষিকেশলৈ পাব এইটো পাৰ্ট 2 চাই আছে ন মিষ্টাৰ ৰাজ পাৰ্ট 1ত আপোনালোকে ধুনীয়াকৈ আমাক মানে মৰম দিলে এইটো পাৰ্ট 2 হয় এগেইন কৈছোঁ চিৰিজ মানে আৰু এইখনেই হৈছে একদম বিখ্যাত লক্ষ্ণৌ আৰু বিশেষ একো নাই বাৰু তথাপিও প্ৰথম আহিছোঁ মই লক্ষ্ণৌত খুব ভাল লাগিছে আৰু সেয়াই আৰু এতিয়া শিৱ বাবাই আমাক লৈ যায় নে নাযায় সেয়াও মই নাজানো ন মিষ্টাৰ ৰাজ এতিয়া আমাৰ 3টাত নেক্সট কানেক্টিভ ফ্লাইটখন আছে আমাৰ 3টাত আৰু এতিয়া আমি 2 ঘণ্টা অকণমান পুলুং পালাং কৰি কিবা কিবি খাওঁ আৰু আমাৰ গুৱাহাটীৰ যিটো 50 টকীয়া বস্তু ইয়াতে 300 টকাত খাই দিওঁ তথাপি লেভেল নাই তথাপি অহংকাৰ নাই বাকী সেয়াই আৰু জীৱন থাকক ভালে কুশলে থাকক চাই থাকক বিন্দাছ আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই জল্দি পেজত যদি চাই আছে ফ'ল' কৰক আৰু যদি ইউটিউবত চাই আছে একদম ধুনীয়াকৈ ছাবস্ক্ৰাইব কৰি দিয়ক কি চেক কৰি আছে কোৱা আইডি প্ৰুফ চবতে আইডি প্ৰুফ এনেকুৱা লাগিছে আমি যেন আলফাহে হয় চব আৰু দিছ ইজ লক্ষ্ণৌ এগেইন কৈ আছোঁ এতিয়া আমাৰ কানেক্টিভ ফ্লাইট আছে কেইটা বজাত 2:15 আমি ডাইৰেক্ট আকাশৰ মাজেৰে একদম অভিযান কৰিম আৰু দেৰাদুন ডাইৰেক্ট দেৰাদুনত লগ পাম লক্ষ্ণৌ আপোনালোকে আৰু চাহ চিঙৰা খাই থকা নাপাব এইটো একদম লাখ টকা লৈছে লাখ টকীয়া বাছ গুৱাহাটী মহানগৰীৰ বশিষ্ঠ বেলতলা নহয় দেই হেল্ল' একদম দেৰাদুন নহয় লক্ষ্ণৌ মাথা চাথা বেয়া হৈছে গৰমত লক্ষ্ণৌ এতিয়া লক্ষ্ণৌৰ পৰা দেখিছে আমি কিমান সৌভাগ্য মানুহ ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল মিষ্টাৰ ৰাজ দিছ ইজ লক্ষ্ণৌ আকৌ ইমান সৌভাগ্য আমি এখন নহয় 2খন ফ্লাইটত উঠি নেকি আৰু মিষ্টাৰ ৰাজ আৰু মই গৈ আছোঁ এতিয়া লক্ষ্ণৌটো দেৰাদুন আৰু আপোনালোকে গম পায় উত্তৰাখণ্ডৰ ৰাজধানী কি দেৰাদুন একদম মানে দেৰাদুনত আমি যাম এনেকৈ পূৰা পূৰা মাৰি ওপৰলৈকে আৰু একদম ভাল লাগিছে মন চব আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো পূৰা জুচত বনাই আছোঁ এবাৰ দেখা দিয়া এয়াৰপৰ্ট চকুৰ আগত ইমান ডাঙৰ অ' মাই গড তথাপি মৃদুস্মিতাৰ মনত অহংকাৰ নাই জীৱনত প্ৰথম ফ্লাইটত উঠিছোঁ আমি দুজনে একদম ঘৰত যাই গ'ল আৰু ইমান ধুনীয়া মানে ফ্লাইটবোৰ ইমান দিনে সঁচাকৈ সপোন লাগিছে কিছুমানৰ কাৰণে সৰু কথা ন কিন্তু ফ্লাইটত উঠিম বুলি নিজৰ উপাৰ্জনৰ পইচাৰে বিশ্বাসেই হোৱা নাছিলে অৱস্থা ইমান ডাঙৰ এইখন এখন ইণ্ডিগ' এইখন তাৰপিছত এইখনত যাব এইফালে যাব আৰু চাই থাকিব এইখন এখন অনুভৱ আৰু লক্ষ্ণৌ সঁচাকৈ বহুত বেছি গৰম তোমাক দেখিলো নাই মাত্ৰ আমি এতিয়া লক্ষ্ণৌটো দেৰাদুন গৈ আছোঁ বৰ্তমান আৰু বেছি টাইম নালাগে পাই যাওঁ আমি ধুনীয়াকৈ হেল্ল' এয়া ফ্লাইটৰ ভিতৰৰ দৃশ্য এয়া অক্সিজেন দি আছে আমাক দেখিছেনে একদম এটা ফুটাও নাই সেইফালে ৰাছ আছে আৰু আমি কেদাৰনাথ গৈ আছোঁ ন কেদাৰনাথ যাব পাৰোঁ নে নোৱাৰোঁ সেইটো ভগৱানে জানে একদম চাই থাকিব কেদাৰনাথ আৰু
এভৰিৱান এয়া লাখটকীয়া ফ্লাইটৰ ভিতৰত মিষ্টাৰ ৰাজ আৰু মই এতিয়া আকাশৰ ওপৰেৰে উৰা মাৰিম অ' মাই গড আপোনালোকে ভাবিছে নেকি মিষ্টাৰ ৰাজ আৰু মই বিচ্ছিন্ন কিয় হৈ গ'লোঁ নাই 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 এনেই সি অলপমান তাতে বহিছে আৰু অলপ পিছত মোৰ ওচৰত আহিব এইয়া মিষ্টাৰ ৰাজ আৰু মই সাজু এয়া মই উৰা মাৰিব একদম ডেৰাডুন আৰু ডেৰাডুনত আপোনালোকক লগ পাম কৈছে আপোনালোকক এক দীঘলীয়া যাত্ৰা নাজানো ইয়াৰ সমাপ্তি ক'ত হয় মাথো গৈ আছোঁ ভগৱানে লৈ গৈ আছে বাকী সেয়াই আৰু চাই থাকিব আৰু একদম মানে উণ্ডৰ কাষত বহা নাই একদম কাণ চান বেয়া হৈ গৈছে তাতকৈ আমাৰ গুৱাহাটী মহানগৰীৰ বাছকেইখনেই ভাল নেকি কোৱা মিষ্টাৰ ৰাজ একদম মিষ্টাৰ ৰাজ আৰু বহি আছোঁ এনেকৈ চিট বেল্ট লগাই আৰু উৰি যাব পাৰোঁ ন এনেই ক্ষীণ ছোৱালী সেইকাৰণে এইবাৰ মাৰি চাৰি লৈছোঁ আৰু চাই থাকিব দেই আৰু আমি হিন্দী চিনেমাত দেখি আছিলোঁ ন মিষ্টাৰ ৰাজ আজি মানে ৰিয়েলত আমি ইয়াতে বহি আছোঁ একদম বহুত বেছি ভাল লাগিছিলে সকলো ভাল লাগিছে নেকি নিজৰ কপালৰ ঘাম মাটিত পেলাই টিকেট কাটিছোঁ ধেমালি কথা নহয় একদম গুৱাহাটী মহানগৰীৰ বাছৰ সেই বুলি ভাবিছে এবাৰ খুলিছে এবাৰ আৰু বহি আছোঁ আমাৰ চিটটো খালী এইফালে আপোনালোকে আমাৰ যাত্ৰাটো থাকিব ন তাৰপিছত কি আৰু দেখুৱাই থাকিম ফ্লাইট হয় আপোনালোকে উঠিছে বাৰু কিন্তু মিষ্টাৰ ৰাজ আৰু আমাৰ প্ৰথম ফ্লাইটত যাত্ৰা সুন্দৰ অভিজ্ঞতা একবাৰ এনেকৈ ঝটকা দিয়ে নহয় ভয় লাগি যায় এইটো মানে কিন্তু সেই মেলাত যে চকৰিকটা ঘূৰে ন সেইটোত বেছি ভয় লাগে হয়নে সেইটোত বেছি ভয় লাগে মানে মেলাত যেনেকৈ ঘূৰি থাকে হয়নে চাউণ্ডটো অশান্তি আৰু একদম ৰাজদাই পূৰা হেডফোন লৈ আছে একদম গতিকে সেয়াই আৰু আমাৰ যাত্ৰাটো চলি আছে আৰু আমি অলপ পিছত ইয়াতে মানে ডেৰাডুন পাম ডেৰাডুন আৰু ডেৰাডুনৰ পৰা আমাৰ যাত্ৰাটো অলপ কঠিন হ'ব চাই থাকিব আৰু এয়া চাওক আকাশৰ ওপৰৰ পৰা মেঘৰ মাজত আছোঁ আমি আৰু ইমান ধুনীয়া এটা ভিউ মানে কি ক'ম আৰু সঁচাই আল্টিমেট ভিউ এটা দেখা পাইছে আপোনালোকে এইবিলাক চব মেঘ হয় ওচৰত মোৰ অসমীয়াৰ আৱেগ চাহ বাহিৰত যিমানেই ছুইজাৰলেণ্ডত নাযাওঁ কিয় চাহ খাব লাগে ন মিষ্টাৰ ৰাজ দিছ ইজ চাহ মা এইটো কি পেলালা বঢ়িয়া কৰিছে পৰি গ'ল বহুত বেছি হাত ফুৰি গ'ল দেখিছে পাইছোঁ ধেমালি কথা দেখি আৰু ফ্ৰীতে পানী চানী খাই আছোঁ আৰু কাৰণ ফ্লাইটত বহুত টকা গৈছেতো আৰু আমি কি কি অৰ্ডাৰ দিছোঁ চাব নেকি দেখুৱাই দিয়া মিষ্টাৰ ৰাজ অ' মাই গড মেগী তাকো মৃদুস্মিতা এণ্ড মিষ্টাৰ ৰাজে মেগী খাই আছে অলপো সংকাৰ নেকি কোৱা আমাৰ গুৱাহাটীত 10 টকাতে পায় সেইটো বাৰু কমন কথা একো নাই এইখিনিয়ে বহুত ডাঙৰ এটা অমৃত হয় আমাৰ ন চব কথাত আপত্তি কৰিলেও নহয় সেইটো বাকী আৰু কি বোলো মাই ফেভাৰেট দিছ ইজ চাহ আই এম চাহ লাভাৰ আৰু তাকো ফ্লাইটত চাহ খাই আছোঁ একদম অহংকাৰ নাই এইটো খুলি দিয়া মিষ্টাৰ ৰাজ চাহটো চাহ ঠিকে আছে একদম ধুনীয়া আৰু মেগীটো 5 মিনিট এনেকৈ ৰখিব লাগিব আৰু আপোনালোকে ভাবিছে নেকি ট্ৰেইনত জালমুড়ি চিকেন ফ্ৰাইড ৰাইচ এইবিলাক চিষ্টেম নাই এখন ফ্লাইট হয় ইয়াতে লাখ টকাৰ টিকেট কাটি উৰা মাৰি আছোঁ মেঘৰ মাজত গতিকে মেগী অঁ এইটো লাখ টকা 250 টকা ধেমালি কথা 2,50,000 2,50,000 টকাত মেগী খাই আছে মাথাটো একদম গৰম হৈছে পুৰা কাঞ্চলি মাৰিছে আৰু এইটো হ'ল ইমান সৰু বাথৰুম হয় কেনেবাকৈ মানুহটো সোমাব পাৰে মাত্ৰ জাষ্ট এটা মানুহ সোমাব পাৰে ধুনীয়াকৈ আৰু কেটলা মানুহ দিগদাৰেই হ'ব একদম চাপ হ'ল
ফ্লাইটৰ বাথৰুম হয় আমি দেৰাদুনত আহিছিলোঁ যাৰ নামেই পৰিচয় এক সপোন আছিলে আৰু এই সপোন ক'ত পূৰণ হ'ব এই যাত্ৰা ক'ত কি হ'ল বেগ বিচাৰি পোৱা নাই মোৰ বেগটো কোনোবাই লৈ গ'ল তাকো চাফাৰী হ'ল ধেমালি কথা চাফাৰী শেষ তোমাৰ বেগটো নাপালে কি কৰিবা এতিয়া গুৱাহাটীৰে একদম মানে দেৰাদুন যদি নোপোৱা কি কৰিবা নহয় শেষ আমাৰ বেগ চেক নাই আজি হীৰা চিৰা আছিল এতিয়া কি হ'ব মাথা বেয়া হৈ গৈছে এইফালে আহি আছে আৰু আৰু মৃদুস্মিতা বেগ বিচাৰি পোৱা নাই তাই হাগা লাগি গৈছে ন তোমাৰ কি ভয় লাগিছে নেকি হা ভয় লাগি গৈছে আহিব আহিব এইফালে আহি আছে পাই গলো আৰু এটা আহি আছে নেকি এটা পালা আৰু এইটো এটা আছে এইটো পাই গলো ফাইনেলি মৃদুস্মিতাৰ বেগটো আহি গ'ল হয়নে হয়নে এইটো কা নহয় হৈ গ'ল আমাৰ এতিয়াহে টেনশ্যন হৈছে শান্তি তোমাৰ মই ভাবিলোঁ চাফাৰী বেগটো কোনে লৈ গ'ল এইটো হেল্ল' এভৰিৱান দিছ ইজ দেৰাদুন আমি ইমান দিনে সপোন দেখি আছিলোঁ ইয়াৰে পৰা আমাৰ আচল যাত্ৰাটো আৰম্ভ হ'ব আৰু আপোনালোক মানে অসমবাসী ভাৰতবাসী চবকে কৈ আছোঁ আমি গৈ আছোঁ কেদাৰনাথ মাই গড ধেমালি কথা নহয় কাৰণ মোৰ অনলি 31 কেজি তাকো মই খোজকাঢ়ি যাম আৰু 31 কেজি লৈ আপোনালোকক মই চেলেঞ্জ কৰিছিলোঁ যে মই কেদাৰনাথ যাম কিন্তু ভগৱানে এই যাত্ৰাটো আমাক সফল হ'ব দিয়ে নে নিদিয়ে মই তাকো নাজানো কাৰণ পৰিস্থিতি খুব এটা বেয়া আৰু দেখিছেনে এইবিলাক বেগ চেগ মাই গড তুমিতো মানুহটো ইমান ক্ষীণ তুমি পাৰিবা ইমান দাঙিব মই পুৰা এতিয়াৰ পৰাই বাবা পুৰা মোৰ গাত লাগিছে আৰু এনেকুৱা জোচ কেতিয়া কেদাৰনাথত খোজ কাঢ়িম মানে হেলিকপ্টাৰো আছে কিন্তু হেলিকপ্টাৰটো ডাঙৰ কথা নহয় বাবাৰ ওচৰত নিজে খোজকাঢ়ি যাম যদি বাবাই মাতিছে তেওঁ নিশ্চয় আমাক লৈ যাব আৰু এই যাত্ৰাত এগেইন কৈছোঁ আপোনালোকৰ মৰম লাগিব কি আনিছা এইবিলাক মই ভাল লক্ষণ দেখা নাই ইয়াতে কিবা আছে আহি থকা বোলা 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 ৰাজৰ অৱস্থা চাওক মানে এজনীয়ে ৱাইফ হয় মানে বিয়া চিয়া পাতিছে মোৰ মেখেলা একদম মেখেলা চাদৰটোতো লৈছা নে নাই মেখেলা চাদৰটোতো লৈছা নে নাই আৰু সঁচাকৈ বহুত ভাল লাগিছে দেৰাদুনখন বহুত বেছি ভাল লাগিছে ইমান দিনে যিসকল কেদাৰনাথত আহিছিলে তেওঁলোকৰ ব্লগত দেখা পাইছিলোঁ দেৰাদুন একদম মানে চাব মানে কি আৰু উত্তৰাখণ্ডৰ আপোনালোকে গমেই পায় যাৰ নামেই পৰিছে কি আছে উত্তৰাখণ্ডত য়েছ কেদাৰনাথ আমাৰ একদম শিৱ বাবা আছে ন মিষ্টাৰ ৰাজ আৰু একদম এইটো এয়াৰপৰ্ট হয় আৰু এইফালৰ পৰা আমি আহিলোঁ এতিয়া ৰখি আছে গাড়ী এইফালে আমি যাম আৰু এইটো আমাৰ বৃহৎ ট্ৰিম হয় প্ৰিয়া মধুস্মিতা মই মৃদুস্মিতা আৰু মিষ্টাৰ ৰাজ এই কিবা কোৱা প্ৰিয়া হৰ হৰ মহাদেৱ ইয়াৰে পৰাই ব্লুটুথটো আনিছা মই আনিছোঁ য়েছ আমি পুৰা এতিয়াৰ পৰাই জুচ খোজ কাঢ়িব মন গৈছে নাজানো ভগৱানে কি কৰে এইটো যদি মই খোজ কাঢ়িব পাৰোঁ ন অসমবাসীৰ কাৰণে ডাঙৰ চেলেঞ্জ হ'ব মোক ক্ষীণ বুলি হাঁহে হয়নে আৰু মানুহৰ জোৰ বেছি আকৌ সদায় বাকী আৰু প্ৰিয়া মধুস্মিতা একদম মধুস্মিতা মিষ্টাৰ ৰাজ চশমা পিন্ধি থকা ছোৱালী তোৱালী নাই ভাগ্য ভাল বাকী এইখনতে আমি এতিয়া বহোঁ এইটো টিম বহি আছে আৰু ওলাম একদম উত্তৰাখণ্ডৰ দেৰাদুনৰ ঋষিকেশত আহি পালোঁ যাৰ নামেই পৰিচয় আৰু ইয়াতে আমি এটা ৰাতি থাকিম নট অয়ু দেই হোটেল হয় অয়ু নহয় আৰু এইখন হ'ল হোটেলখন তুলসী হোটেল আৰু আমি যিহেতু বিয়া চিয়া পাতিছোঁ এইবাৰ আকৌ বিতৰ্ক নকৰিব যে আমি অয়ুত আছোঁ এইখন হোটেলত থাকিম আৰু ইমান ধুনীয়া বঢ়িয়া হোটেল হয় হয় আৰু প্ৰাইচ বিলাকো আপোনাৰ পুৰা ধুনীয়া একদম ধুনীয়া প্ৰাইজত একদম আৰু যিমান যি নহওক আপোনালোকৰ পইচা থাকিলেও অকণমান পইচা ছেভত চলিব লাগে হয়নে মানে বাহিৰত আহিলে আৰু পইচা আজিকালি কাৰ নাথাকে আৰু ধুনীয়া একদম চাফ চিকুণ আৰু অকল পইচা চালেই নহ'ব আচলতে চাফ চিকুণটো বেছি গুৰুত্বপূৰ্ণ তোমাকো আনি দিয়া
আৰু আমি পুৰা একদম বাছ ষ্টেণ্ডৰ ওচৰতে আছো উত্তৰাখণ্ডৰ এইটো চাওক আপোনালোকে বাছ ষ্টেণ্ড দেখা পাইছে দিস ইজ উত্তৰাখণ্ড বাছ ষ্টেণ্ডৰ ওচৰত একদম আৰু ইয়াৰ পৰা আমাৰ ঋষিকেশ টু চনপ্ৰয়াগ আমাৰ যাত্ৰা আৰম্ভ হ'ব কালি মৰ্নিং মানে ৰাতিপুৱা 7টা বজাত আৰু আজিৰ ভিডিঅ'টো আমি আজি ৰাতি হোটেলৰ পৰা ষ্টপ কৰিম আৰু নেক্সট ভিডিঅ' একদম ধামাকা ভিডিঅ' একদম আৰু হোটেলখন আপোনালোকক অকমান দেখুৱাম এতিয়া আপোনালোকে একদম জুচত ভিডিঅ'বিলাক চাই দেখক পাৰিলে শ্বেয়াৰ কৰি দিব যিসকল কেদাৰনাথত আহিব বিচাৰিছে মিষ্টাৰ ৰাজ আৰু মোক অকমান কণ্টেক্ট কৰিব অলপমান কমত হৈ যাব সো এইখন দিস ইজ হোটেল দেখাইছো অলৰেডি ধুনীয়া হোটেল আৰু প্ৰাইচটো বঢ়িয়া নেকি কোৱা কেনেকুৱা লাগিছে তোমাৰ একদম মজা পুৰা মানে আমাৰ গুৱাহাটীৰ ৰেডিছন ব্লুও পাত্তা নাপায় পুৰা 5 ষ্টাৰ এতিয়া ভাত চাত খাব লাগে ৰেডিছন ব্লু পাঁচটা পাব এইখন মই কোনে ডাইনেষ্টি হোটেল আছে আমাৰ ফেঞ্চি বজাৰত সেইখন হোটেলৰ দৰে লাগিছে দেই একদম সঁচা কথা মজা